বন্ধুসকল আজি ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক এটি লেটেষ্ট আপডেট দিব বিচাৰিম অৰ্থাৎ ইতিমধ্যে আপোনালোকে দেখা পাব আপোনালোকৰ প্ৰত্যেকৰে যি ফেসবুক একাউণ্ট হেতু আপোনালোকে এতিয়া ওপেন কৰিব পৰা নাই অটোমেটিক্যালি লগ আউট হৈছে বুলি আপোনালোকে দেখা পাব যদি FB টো আপুনি FB একাউণ্ট যদি খুলিব বিচাৰে তেনেহলে আপোনাৰ সন্মুখত অটোমেটিক্যালি লগ আউট হৈছে বুলি দেখাব মানে লগ ইন কৰিব দিব তো এটো সমস্যাক লৈ বহু চিন্তাত আছে বা চিন্তিত হৈ আছে আসলতে কি হৈছে FB পেজৰ বা FB তো এনেকে যদি আপুনি খুলিব যায় তেনেহলে আপোনাৰ মোবাইল নম্বৰ আৰু পাসওয়ার্ড দি প্লাই লগ ইন কৰিব দিছে তো নিশ্চয় কৈ ইয়াত আপুনি টেনশন লবলগীয়া একো নাই হয়তো FB ফলোফৰ কিবা লেটেষ্ট আপডেট কৰি আছে বা কিবা অসুবিধাৰ বাবে এনেকুৱা হৈ আছে নিশ্চিতভাৱে আপোনালোকে ওয়েট কৰক আপোনালোকে হয়তো কিছু সময়ৰ ভিতৰতে আপোনালোকে এইখিনি ওপেন কৰা বুলি দেখা পাব নহলে যিকোনো আপডেট আপোনালোকে পাই যাব নিশ্চয় তো আমিও ইয়াৰ যদি লেটেষ্ট আপডেট পাও আপোনালোক জনাবলৈ চেষ্টা কৰিম আৰু লগতে আপোনালোকে টেনশন লবলগীয়া একো নাই হয়তো আপোনাৰ কিবা আপডেটৰ কাৰণে এনেকুৱা হৈ আছে তো নিশ্চিতভাৱে যেতিয়া আমি ইনফৰমেশন পাম আপোনালোকক জনাম তো ওয়েট কৰক হয়তো কিছু সময়ৰ ভিতৰতে এটো সমস্যাটো সমাধান হোৱাৰ পূৰ্ণ এটা সম্ভাৱনা আছে তো বন্ধুসকল এই আপডেটটো এইটো ভিডিঅ'ৰ জৰিয়তে জনালো যদি আপুনি ভাল পায় নিশ্চয় এটি লাইক কৰিব আৰু যিমান পাৰে বন্ধু-বান্ধৱীলৈ শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিব